প্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ জোনাই টেক ছাপোৰ্টলৈ। আজি এটা নতুন বিষয় লৈ আলোচনা কৰিম। আপোনালোকে সকলোৱে গম পায় মিছন বসুন্ধৰা 2.0 সকলো ছাৰ্ভিচ আৰম্ভ হৈ গৈছে। যিসকল ব্যক্তিয়ে খাজ নাইবা চিলিং চৰকাৰী মাটিত বসবাস কৰি আছে তেওঁলোকেও মাটিৰ অনলাইন যোগে আবেদন কৰিবলৈ গৈছে। হয়তো সেইসকল ব্যক্তিয়ে অনলাইনত নামটো বিচাৰি আছে, কিন্তু আপোনাৰ মাটিৰ ডাক নম্বৰটো নাইবা আপোনাৰ নামটো বিচাৰি পোৱা নাই। গতিকে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব বা কেনেকৈ আপোনালোকৰ নামটো লেণ্ড বেংকত সোমাই ল'ব সেই বিষয়ে আজি আলোচনা কৰিম। যিসকল ব্যক্তিৰ এতিয়াও লেণ্ড বেংকত নাম সোমোৱা নাই বা আপোনাৰ মাটিডোখৰ লেণ্ড বেংকত সোমোৱা নাই, আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই। মিছন বসুন্ধৰা নাইবা মাটি বাৰী সংক্ৰান্তত প্ৰায় সকলোৱে ভিডিঅ' বনায়, কিন্তু এনেকুৱা ধৰণৰ সৰু সুৰা কথা বহুতেই নকয়। গতিকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। গতিকে সময় নষ্ট নকৰি মূল কথাখিনিলৈ আগবাঢ়ো। আপোনাৰ নামটো কেনেকৈ লেণ্ড বেংকত সোমাব সেই বিষয়ে আলোচনা কৰোঁ। পোনপ্ৰথমে আপুনি আপোনাৰ লগত থকা নথিপত্ৰখিনি যোগাৰ কৰি লওক। মাটি সংক্ৰান্তত আপোনাৰ কি কি নথিপত্ৰ আছে, খাজানা ৰচিদ, মাটিৰ খতিয়ান নাইবা একচনীয়া পট্টাৰ যিকোনো নথিপত্ৰ যি আছে আপোনাৰ লগত, সেইখিনি আপুনি আগতে যোগাৰ কৰি লওক। তাৰপিছত আপুনি এখন এপ্লিকেশ্যন লিখক। লিখি কিনে আপুনি আপোনাৰ ৰাজহ চক্ৰ বিষয়াৰ ওচৰত দিয়ক, নাইবা আপোনাৰ লাট মণ্ডলৰ লগত যোগাযোগ কৰক। আপোনাৰ মাটিডোখৰত আপুনি কিমান বছৰৰ পৰা বসবাস কৰি আছে সেই বিষয়ত যদি আপুনি আপোনাৰ গাঁওবুঢ়াৰ পৰা কোনো ধৰণৰ প্ৰমাণ পত্ৰ ল'ব পাৰে, তেনে ক্ষেত্ৰত বহুতো সুবিধা হ'ব। গতিকে কেনেকৈ এপ্লিকেশ্যন লিখিব লাগিব সেই বিষয়ে যদি আপোনালোকক কোনো তথ্য লাগে মোক জনাব পাৰে। মই নতুন এটা ভিডিঅ' বনাই আপোনালোকক জনাই দিম। এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' নটিফিকেশ্যন পাই থাকিবলৈ মোৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে কাষত থকা বেল আইকনটো অল কৰি ৰাখিব।